যিজনে তোমাৰ প্ৰকৃততে প্ৰেমত পৰে সেইজনে তোমাক এৰি কেতিয়াও আনৰ হ'ব নোৱাৰে, আনকি তোমাক এৰি থাকিবও নোৱাৰে। অকলে আহিছোঁ অকলেই যাম, মাথো বাই যাম জীৱনৰ নাও। তাৰ মাজতে কোনোবা আহি আপোন হ'লে মনটোত অলপ শান্তি পাম। যদি মোৰ তল কৰিলেই সম্পৰ্ক গভীৰ হয় তেন্তে মোৰ তল কৰাটোৱে ভাল। আৰু যদি প্ৰতিবাৰে তোমাকেই মোৰ তল কৰিব লাগে তেন্তে সেই সম্পৰ্ক ভাঙি দিয়াটোৱেই ভাল। যদি মনে মনে কথা কোৱাৰ ছিষ্টেম নাথাকিলেহেঁতেন তেন্তে হয়তো পৃথিৱীৰ আধা মানুহৰ সৰ্বনাশ হ'লহেঁতেন। বিচাৰিলেই যদি পোৱা গ'লহেঁতেন তেন্তে মই কি তোমাক এবাৰো নিবিচাৰিলোহেঁতেন। পৰিস্থিতি যেনেকুৱাই নহওক কিয় সি তোমাৰ কাষত থাকিব, তোমাক ভৰসা দিব, সি কেতিয়াও এৰি নাযায়। যিজনে তোমাক কষ্ট দিয়ে সেইজনকো দিয়া এই 3টা উপহাৰ। 1 নম্বৰ, তোমাক কোনোবাই আঘাত দিলে তুমি তোমাৰ মাৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলা, কাৰণ এই পৃথিৱীত মা এনে এজন ব্যক্তি যিজনে তোমাক নিস্বাৰ্থভাৱে ভাল পায়। 2 নম্বৰ, যিজনে তোমাক কষ্ট দিয়ে সেইজনক ভগৱানৰ কথা মনত পেলাই দিয়া যে মই ভগৱানৰ ওপৰত বিশ্বাস ৰাখোঁ, তেওঁ নিশ্চয় এইটো এটা পৰীক্ষা লৈছে। যিজন মানুহক মই ইমান ভাল পাইছিলোঁ সেইজন মানুহে আজি মোক কষ্ট দিবলৈ আহিছে। আৰু 3 নম্বৰ, যিয়ে তোমাক কষ্ট দিয়ে সেইজনক তুমি দিয়া ভাল পোৱা নিশ্চয় এদিন তোমাৰ ভাল পোৱাই সেইজনক সলনি কৰি দিব আৰু তোমাক কষ্ট দিব নাহিব। কাৰোবাৰ বেয়া সময় আহিলে সেইজনক কেতিয়াও আঘাত নিদিবা, পাৰিলে সহায় কৰিবা, কাৰণ বেয়া সময় এদিন তোমাৰো আহিব পাৰে। চকুৰ পানী তেতিয়াই ওলায় যেতিয়া মুখৰ কথাবোৰ আহি অন্তৰত আঘাত কৰে। মানুহে লাঠিৰ আঘাত সহ্য কৰিব পাৰে কিন্তু কথাৰ আঘাত সহ্য কৰিব নোৱাৰে। জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে চিনি জানি নোপোৱাকৈ সম্পৰ্ক গঢ়ি তোলা। গুৰুত্ব দিলে বিৰক্ত, নিদিলে অভিযোগ। এইদৰেই শেষ হৈ যায় দুটি মনৰ যোগাযোগ। প্ৰশংসা তুমি যিমান ইচ্ছা কৰা কিন্তু অপমান ভাবি চিন্তাহে কৰিবা, কাৰণ অপমান হৈছে এনে এটা ঋণ যিটো সুযোগ পালে সকলোৱে সুতে মূলে ঘূৰাই দিয়ে। অভাৱ, সময় আৰু পৰিস্থিতি জীৱনত সকলোতকৈ ডাঙৰ শিক্ষক। অভাৱে বুজাই দিয়ে প্ৰয়োজনীয়তা, সময়ে বুজাই দিয়ে তোমাৰ অৱস্থান আৰু পৰিস্থিতিয়ে বুজাই দিয়ে তোমাৰ দুৰ্বলতা। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ভালেই থাকিব, সুস্থ থাকিব। ধন্যবাদ।